নমস্কাৰ, মোৰ নাম শ্ৰীমতী কুস্তুৰিকা সোণোৱাল। মই আজি এটি সাধু শুনাম। কট্ৰগ্ৰামৰ নামৰ এটা কেটেলা পহু আছিলে। এদিন তাৰ মাক বাপেকৰ বেমাৰ হ'ল। তাৰ মাক বাপেকে একো আনিব নোৱাৰিলে, খোৱা বস্তু একো আনিব নোৱাৰিলে। তাৰপিছত মাকে মাতি আনি ক'লে, আমাৰ কট্ৰগ্ৰাম নেখাই নবৈ শুকাই খিনাই গৈছে। হাবি সিটোমূৰে এজোপা নাচপতি গছ আছে, তাকে কেইটামান খাই আহগৈ যা। মাকে কট্ৰগ্ৰামে ক'লে, তোমালোকে কি খাবা? মাকে তাৰপিছত ক'লে, আমাৰ যেতিয়া গা ভাল হ'ব তেতিয়া খামগৈ আমি, এতিয়া তই খাই আহগৈ যা। তাৰপিছত সি দুখ মনেৰে নাচপতি খাবলৈ গ'ল। সি নাচপতি গছৰ তলত পালেগৈ। তলটো কেইটামান নাচপতি পৰিছিলে, ওপৰটো কেইটামান পকি আছিলে। সি ভাবিলে, সদায় তাক মাক বাপেকে খুৱাই, আজি সি অকলে অকলে খাবনে? তাৰপিছত সি এটা বুদ্ধি খাটালে। তলত পৰা নাচপতিকেইটা সি গোটাই ল'লে। তাৰপিছত তাৰ কাঁইটবোৰ সি থিয় কৰি ল'লে। কাঁইটবোৰ থিয় কৰি মেলি 1, 2, 3 কৰি মেলি সি ওলোটাকৈ এটা জাপ মাৰি দিলে। ওলোটাকৈ জাপ মাৰি দিলে আৰু তাৰ পিঠিত গোটেইখিনি নাচপতি লাগি গ'ল আৰু সি কিকুৰ জেকুৰকৈ ঘৰ পালেগৈ। আৰু কট্ৰগ্ৰাম ভগাই খালে। আৰু এই সাধুপা কি বুজিলোঁ? বলেৰে নোৱা কাম বুদ্ধিৰে কৰিব পাৰে। নমস্কাৰ।